এভৰিৱান আজি আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ আৰু আজি যাব ওলাইছোঁ মানে কেম্পত কালি যিহেতু ভেকচিন নাপালোঁ আমি ভেকচিনটো আজি মানে অলপ সোনকালে ওলাইছোঁ আৰু এতিয়া ভাত আঞ্জা ধুনীয়াকৈ কমপ্লিট কৰিলোঁ আৰু কালিও মানে ব্লাউজটো চিলাব নাপালোঁ কাৰণ কালি ৰাতি লাইনে নাছিল আমাৰ ইয়াতে তো আজিহে মানে দিনত চিলাব লাগিব তো সেইকাৰণে মানে ফটাফট তাৰপৰা আহি আৰু মানে এতিয়া ব্লাউজটো চিলাম ধুনীয়াকৈ কাটি কুটি থৈ দিলোঁ এতিয়া মানে আহি আৰু ডাইৰেক্ট চিলালিয়ে হ'ল আৰু এতিয়া হাজবেণ্ডো আহিল মানে কাম কৰিব আহিছিল আধৰুৱা কৰি থৈ আহিল তাৰপিছত বিজি দিয়ে সেইটো যাব মানে আৰু চ' এতিয়া আৰু যাওঁগৈ কেম্পত আৰু বিজিটো ফটাফট দি আহোঁ আগে তো সেইখিনি নিদিলে আৰু প্ৰব্লেম হ'ব পিছত তো সোনকালে দি লওঁ তো কালি দিব পাৰিলোঁ হয় কিন্তু নাজানো নিদিল 10 মিনিট লেট হোৱাৰ কাৰণে নিদিল আৰু মানে তো এতিয়া যাওঁ আৰু ফটাফট আৰু আজি যাম যিহেতু বাইহঁতৰ ঘৰত ধুনীয়াকৈ আমি চলি তুলি থৈছোঁ আজি নাযাওঁ বুলি আৰু কাৰণ যিহেতু যিমান ধূলা তো একদমেই মানে যাব ইচ্ছা নাই তো একেলাইও নাযায় চ' ভয় কৰে বিজিত আৰু দেউতাকো কৈ আছোঁ মই বিজি এটা দি লওঁ কাটা খোৱাখিনি বুলি আৰু কিন্তু দেউতাই বোলে বিজি নেদে মনীয়া মানুহখিনি এনেই কিমান ভয়ে নকৰে আৰু কিন্তু বিজিটো পালে কিমান ভয় কৰে তো আমি কিমান বিজি পাই থাকোঁ আমাৰ যেতিয়া প্ৰেগনেঞ্চি টাইমত হয় কিন্তু হাতে বিজি ল'বাই ভয় কৰে চ' এতিয়া যাওঁ ফটাফট আৰু ফটাফট যাই ফটাফট আহোঁ এতিয়া আহি পালোঁ ঘৰ আৰু পূৰা ধাম ধুম আহিলোঁ ফটাফট তাৰ একদমেই মানে টাইম নাই আৰু ইপানে চাব পাৰি কাপোৰখিনি মই কাটি থৈ দিছোঁ এইখিনি হৈছে ব্লাউজৰ কানিখিনি আৰু এতিয়া ধুনীয়াকৈ মই মানে ভাত চাত খাই পেলাই পূৰা এতিয়া আৰম্ভ কৰি দিয়ে আৰু চিলাবৰ কাৰণে আৰু এতিয়া যাব হ'ব আৰু লাহে কৰি তো এইখিনি ফটাফট চিলাই লওঁ আৰু পাছত কিবা কিবা কাম আছে আৰু আজি আমাৰ পেহীৰ মানে ছোৱালীটোৰ বাইদেউৰ মানে বিয়াৰ তাৰিখ ঠিক কৰিবৰ কাৰণে আহিছে তো মাহঁতে তাতে গৈছে তো তাহাঁতেও আহি পাব লাগিব তাৰপাছতহে আৰু বাইহঁতৰ ঘৰত যাম বাইও ফোন কৰি আছে কিমান পৰত আহা বুলি আৰু তো আমাৰ অলপ দেৰি হ'ব বুলি আৰু সেনেকৈ ক'লোঁ তো এতিয়া ফটাফট ভাতখিনি খাই যাই এইখিনি চিলাই লওঁ আৰু গাইছ The cobblestones glisten, the city hums low. A drizzle soft whisper, where do thoughts go? The saxophone sighs in a soulful lament. A moment of peace that feels heaven sent. Through bookstore windows, the stories unfold. Between dusty pages, the wisdom of old. The jazz dances gently, it carries the breeze. Philosophy lingers in moments like these. Reflections in the rain, a world so surreal. Each drop tells a story, each step helps us heal. The piano keeps time. কমপ্লিট হ'ল মোৰ ব্লাউজটো এতিয়া মানে ৰেডি কৰিব মানে ট্ৰাই কৰিব বোলো একদমেই টাইম নাই তো ফটাফট যাওঁ মানে এতিয়া আন্ধাৰেই হ'ল আৰু এতিয়া মানে মাকেকো ওলাব দিলোঁ আৰু এতিয়া ময়ো ওলাওঁ মানে আৰু ঘৰৰ কামখিনি আছে অলপ চলপ মানে সেইখিনি ধাম ধুম মানে পটাপট কৰোঁ আৰু মানে ট্ৰাই কৰিব পৰা নাই এনেকৈ লোৱাৰ যি হয় হ'ব সুখকেইটা খুৱাব আৰু হিল মানে তাতে যায় আৰু মানে খুৱাম আৰু গাইছ চ' গাইছ এতিয়া আমি যাবৰ কাৰণে সাজু পূৰা গাড়ীত ভৰ্তি আৰু হাতত বস্তু লৈছোঁ ডিক্কিটো পূৰা ভৰ্তি হৈ আছে আৰু মানে পূৰা মোবাইলতো চাৰ্জ নাই আৰু লাইনো নাই পোনে জাষ্ট এতিয়াহে আহিল আৰু এয়া মাকীহঁতে আহি আছে আৰু তাতে যাই আপোনালোকক দেখাই আছোঁ চ' গাইজ ফাইনেলি আহি পালোঁ বাহঁতৰ ঘৰত প্ৰথমতে আহিলোঁ স্কুটিত তাৰপাছত আৰু কাৰত পাছত আৰু আহিলোঁ স্কুটিত আৰু এইটো হৈছে আমাৰ টিকলিটো এইটো হৈছে আমাৰ বাইদেউ যায় আৰু মানে এতিয়া আমাক লৈ আহিল আৰু আমি এতিয়া মানে স্কুটিত আহিলোঁ আৰু আমাক খুৰাহঁতে মানে থবা আহিল মানে খুৰাহঁতে মানে আমাৰ পেহীহঁতক মানে থবা আহিছিল তো সেনেকৈ মানে আমিও একেবাৰে আহিলোঁ আৰু মানে খুৰাহঁতৰ লগতে সেনেকৈ আৰু এতিয়া আহি পালোঁ পূৰা বিয়াত কাম চলি আছে আৰু পূৰা বাইহঁতৰ ঘৰ চাব পাৰে পূৰা ধুনীয়া ৰং দি একেবাৰে কি কৰি দিছে আৰু এইবিলাক মই চিলাই দিয়া পৰ্দা হয় না কেনেকুৱা হৈছে ভাল হৈছে নে নাই আমাৰ জুপি বাইদেউ এতিয়া মোক মেহেন্দি দিব না মাকে লোৱা না নলা
এতিয়া আমি মানে মেহেন্দিৰ মানে আয়োজন কৰি আছোঁ তো কইনা এতিয়া লোৱা হৈ গ'ল আৰু এতিয়া আমি লৈ আছোঁ মানে আৰু জুপি বাইদেউ লৈছিলোঁ সেয়া আৰু ল'বি নেকি বাচ্ছাৰে কাম কৰি অৱস্থা নোহোৱা হৈছে হাত চাচোন বিখানত আছে বাচ্ছাৰে নিজে মানে বেলেগক দি আছে কিন্তু নিজে ভালকৈ লগাব কালি বিয়াৰ কাৰণে অপেক্ষা দিয়া আকৌ আৰু এইটো ডিজাইনটো চিলেক্ট কৰিলোঁ মানে মই আৰু পূৰা মেছেজ কৰাত ব্যস্ততা দিয়া নামাৰবি পইচা দিবা লাগিব একো মানে কাম বিচাৰিব নাই তো গাইজ ফাইনেলি এতিয়া মানে ভাত চাতটো খাই ল'লোঁ আৰু পূৰা মোৰ মেহেন্দি লোৱা কমপ্লিট হয় আৰু ইপানে মই নিজে লগাই আছোঁ ইপানে জুপি লগাই দিল কাৰণ তাহাঁতে এতিয়া মানে মেহেন্দি লগাব আৰু মাকি মানে তাহাঁতৰ ঘৰত গ'ল তাতে থাকিব আজি আৰু ইপানে দিহি ভাত খাল ধুনীয়াকৈ আৰু তো মাকে তাতে গ'ল থাকিবৰ কাৰণে মাকে পিপি তাতে গ'ল থাকিব এই পিপি ঘৰত মাকে পিপি তো তাতে থাকিব কালি ৰাতিপুৱা সোনকালে আহিবা দিছোঁ আৰু তাহাঁতে মানে তাতে মেহেন্দি লগাব মাকে ইয়াতে লগোৱা টাইমে নাপায় তো আজিলৈ ইমানে কালিৰ ভিডিঅ' নিশ্চয় আপোনালোকে পাব আৰু আজিলৈ ইমানে তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো বাবা গাইজ গুড নাইট